নমস্কাৰ। পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা। এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিল্পীৰ মনৰ কথা এই অনুষ্ঠানটিৰ আজিৰ অতিথি শিল্পী অসমৰ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা ৰঞ্জন চান্দিল্য। ৰাতিপুৱা শুই উঠাৰ লগে লগে গৰমে গৰমে একাপ চাহ দিয়া, মোৰ বিচনাখন ঠিক কৰা, মোৰ কাপোৰ কানিবোৰ ধুই ইস্ত্ৰি কৰি বেগত ভৰাই থোৱা, এইবোৰ কোনে কৰিব? মই চিষ্টাৰ। নমস্কাৰ, মই ৰঞ্জন চান্দিল্য। পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা। এই অনুষ্ঠানটিৰ জৰিয়তে মই মোৰ কিছু মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ। সকলোৱে জানে যে সমগ্ৰ বিশ্ব এতিয়া মহামাৰী কৰোণাৰ কবলত। গতিকে সকলো দিশে এতিয়া স্তব্ধ হৈ পৰিছে। আন আন সমস্যাবোৰৰ লগতে আমাৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰ এইসমূহ এতিয়া বৰ্তমান বন্ধ হৈ পৰিছে, যাৰ ফলত সেই ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত শিল্পী, কলাকুশলী, প্ৰযোজক আদিকে ধৰি যিসকল ব্যক্তি জড়িত হৈ আছে সকলোৱে এতিয়া বহুতো অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো তেখেতসকলৰ উপাৰ্জনৰ একমাত্ৰ স্থলী আছিল ভ্ৰাম্যমান থিয়েটাৰ। ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটো এনে এটা উদ্যোগ য'ত বহুতো হাজাৰ নিবনুৱা জড়িত হৈ আছে। বহুতো হাজাৰ নিবনুৱা শিল্পী, কলা কুশলী তেখেতসকল চলি আছে। তেখেতসকলে তাতে উপাৰ্জন কৰে আৰু সেই উপাৰ্জনৰে নিজৰ লগতে তেখেতসকলে শিল্পী, কলা কুশলীসকলে নিজৰ পৰিয়ালটো পোহপাল দিয়ে। গতিকে কৰোণা মহামাৰীৰ কাৰণে এতিয়া সকলো দিশে এতিয়া বন্ধ হৈ পৰিছে। চৰকাৰে আমাক যি নীতি নিৰ্দেশনা জাৰি কৰিছে, আমি সেই সকলো নীতি নিৰ্দেশনা মানি চলিছোঁ আৰু ভৱিষ্যতেও মানি চলিম। গতিকে চৰকাৰলৈ এটা অনুৰোধ, যাতে আমাৰ শিল্পী, কলা কুশলীসকলক কিছু সাহাৰ্য আগবঢ়ায়। গতিকে চৰকাৰলৈ বিশেষ অনুৰোধ, যাতে এই অনুষ্ঠানটি জীয়াই ৰাখে। অনুষ্ঠানটিৰ লগত জড়িত শিল্পী, কলা কুশলী, প্ৰযোজক আদিকে কৰি যিমান হাজাৰ হাজাৰ ব্যক্তি জড়িত হৈ আছে সকলোৰে কথা যাতে অলপ ভাবে, নহ'লে সকলোৰে এতিয়া অন্ধকাৰৰ দিশে আগবাঢ়িছে। সকলোকে বচাও দায়িত্ব চৰকাৰৰ।